Hello everyone, মই সোনিয়াই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক খুব বেছি ভালে আছে, ময়ো ভালে আছো। আজিৰ এই ভিডিঅ'টোত মই গোৱাৰ ষ্টাইলত মাছ ফ্ৰাই কৰি দেখাম বুলি ভাবিলো আৰু এনেকুৱা নহয় যে মই আগৰ পৰাই বনাই আছো, ময়ো ফাৰ্ষ্ট টাইমে ট্ৰাই কৰিম। ভাবিলো সকলোৰ লগত শ্বেয়াৰ কৰো কেনেদৰে বনাও, কি হয় চাও কেনেকুৱা হয়। তেনেহলে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ কাৰণে মই কেইটামান শুকান জলকীয়া লৈছো, 2 চামুচমান আদা লৈছো, জালুকৰ গুটি 12টামান লৈছো, 10টামান লং লৈছো আৰু 2টা দালচিনি লৈছো আৰু কেইটামান নহৰু লৈছো। এইখিনি এতিয়া এটা বাউলত দি লম একেলগে গুটিখিনি। ইয়াত মই এতিয়া 2 চামুচ তেল দিছো। ইয়াত মই এতিয়া 2 চামুচ ভিনেগাৰ দিছো, তাৰ পিছত অকণমান পানী দি দিছো ইয়াত আৰু এইখিনি 30 মিনিট মান তিয়াই থৈ দিব লাগিব। তাৰ পিছত গ্ৰাইণ্ডাৰত ভালদৰে গ্ৰাইণ্ড কৰি লম। I'm so cold, yeah, my heart's sinking like a storm. ইয়াত আদাৰ পেষ্টখিনি আৰু 1 চামুচমান জিৰাৰ গুড়ি দিছো। ইয়াত গোটা জিৰাও দিব পাৰে। এনেদৰে পেষ্ট বনাই ল'ব লাগিব। ইয়াত এতিয়া অকণমান নিমখ দিছো, অকণমান হালধি গুড়ি দিছো। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। হালধি গুড়ি আৰু নিমখখিনি মিক্সাৰত দিওঁতে একেলগে দি ল'ব পাৰে। এতিয়া ইয়াত মই কেইপিছমান মাছ লৈছো, কি মাছ লৈছো নামটো নাজানো, যিকোনো মাছ ল'ব পাৰে। ইয়াত মই এতিয়া পেষ্টখিনি দুফালে ভালদৰে লগাই দিম। এতিয়া এইখিনি ভালদৰে লগোৱা হৈ গ'ল। তাৰপিছত মই পেন এখনত তেল লৈ লৈছো, তাতে মাছখিনি এতিয়া ফ্ৰাই কৰিম। এয়া হৈ গ'ল আমাৰ গোৱাৰ ষ্টাইলত মাছ ফ্ৰাই। এয়া আছিলে মোৰ আজি ফিছ ফ্ৰাই ৰেচিপি। খাই বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, আকৌ কেতিয়াবা বনাই খাম। আপোনালোকেও খাবচোন বনাই, বৰ ভাল লাগিছে খাই। তেনেহ'লে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মোৰ এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ কিন্তু সংকোচ নকৰিব, ভাল লাগিছে যি গতিকে খাই। সকলোৱে এবাৰ ট্ৰাই কৰি চাওক কেনেকুৱা লাগে। আপোনালোক সকলোকে লগ পাই আছোঁ মোৰ অন্য এটি ভিডিঅ'। তেতিয়ালৈ যেন সকলোৱে ভালেই থাকে।